নমস্কাৰ বন্ধুসকল, নমস্কাৰ। মই জ্যেষ্ঠ কৰা আজি এটা নতুন মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভগৱানৰ কৃপাত ভালে কুশলে আছোঁ। যিহেতু আপোনালোকক মই এটা এই শ্বৰ্ট ভিডিঅ'টো এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। আপোনালোকে যদি সপোনৰ ঘৰ এখন বনাই আছে, আপোনাৰ সেই সপোনৰ ঘৰখন এটা সুকীয়া বেডৰুম থাকে, গতিকে সেই বেডৰুমটোত আপোনালোকে কালাৰ কেনেকুৱা ধৰণৰ কৰিলে কেনেকুৱা ধৰণৰ মেচিং হয়, আৰু যিহেতু কালাৰ মেচিঙৰ ওপৰত বহুত ডিপেণ্ড কৰে, গতিকে মই কেইখনমান ফটো মানে বেডৰুমৰ আপোনালোকক দিব বিচাৰিছোঁ মোৰ নিজৰ কালেকশ্যনত। গতিকে যদি এই কালাৰকেইটা আপোনালোকৰ ভাল লাগে, আপোনালোকৰ বেডৰুমটোতো মানে নিজৰ পাৰ্চনেল যিটো বেডৰুম তাত ইউজ কৰিব পাৰিব। গতিকে ফটোকেইখন চাই লওক। যদি ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব ইউটিউবত চাই আছে যদি, আৰু যদি ফেচবুকত চাই আছে প্লিজ ফ'ল' কৰি ৰাখিব আৰু শ্বেয়াৰ কৰি দিব, যাতে কোনোবাই যদি সপোনৰ এখন ঘৰ বনাই আছে তাত নিজৰ মানে পাৰ্চনেল বেডৰুমটোত এই কালাৰকেইটা ব্যৱহাৰ কৰি পাৰিব আৰু। গতিকে সেয়াই ইনফৰ্মেশ্যনটো। ধন্যবাদ। Te encontré sin buscarte y sin amor, vos tan cruda, yo al galope y sin razón. Nos fuimos. I hear the beat. It's in my chest. Got me feeling some kind of way. I confess the rhythm takes over. No